এজন স্বনামধন্য কবি স্পন্দন পলাশ। কবিতাৰ শিৰোনাম আজি ৰাতি মই আপোনাক সপোনত দেখিম। উৎসৱৰ বতৰা এটা হৈ আপুনি আজি আহিব। আপুনি আহিলে প্ৰিয় ওঠত গুণগুণাম মোৰ প্ৰিয় কবিতা। ভোকাটোৰ নহয় বুলি জানি কিন্তু ভাল পোৱাৰ নামত আপুনি জোখমাখ নকৰিব মোৰ বাসন্তী পথাৰ। মোৰ পথাৰত বাৰিষাৰ বান, চৈ দিয়া বতাহে উৰুৱাই নিয়া শিৰদূৰ ধূলি, তাকে খামুচি মই নিশকতীয়া প্ৰেমিক হৈ পৰিছো। আপুনি ৰাধা নহব অথবা ৰুক্মিণী, আপুনিয়ে হৈ থাকিব। এটা ষ্টপেজৰ দৰে মই প্ৰতীক্ষা কৰিম আপোনাক। আপুনি ভুই ৰুব পলসুৱা হৈ, আৰু মই ভাল চপাই খুচনিত কটাৰী বিচাৰিম। আপুনি জানে, হাত কটা কটাৰী সপোন টুকুৰা নহয়। আপোনাৰ কলা ফুললৈ জোক এটা উজাব, মই তাক তুচেও নকৰিম। মই জানো আপুনি ভয়হীন প্ৰেমিকা। জোকটো দুহাতত তুলি প্ৰেমিক হোৱাৰ গান এটা শিকাব। ঢকুৱাৰ খাৰলিত তাৰ অপমৃত্যু হ'ব। এনেকৈয়ে জোনাক সপোন আদিৰো মৃত্যু হয় নেকি মই নাজানিলো। লগৰবোৰে নকয় মোক, ভাল লগাৰ ঠিকনা ক'ত পায়। তেনেকৈয়ে পথাৰৰ খুচনি খুচি খুচি খেতিয়ক হৈ পৰিম। এটা চৰাই, এখন উৰা জাহাজ হৈ মই উৰি থাকিম ৰাতিটো। শিপাব খোজা সপোনবোৰ আপোনালৈকে ৰাখিম। আপুনি আহিব, মই ৰৈ থাকিম, ৰৈ থাকিম, ৰৈ থাকিম। প্ৰতীক্ষাৰ অন্ত পেলাই এসময়ত আপুনি আহিব। দুৱাৰত টক টক শব্দ শুনি মই দুৱাৰখন খুলিম। মনৰ জোখাৰে একাত্ম হ'ব আপুনি। আলাপ কৰিব আপুনি, গলাধকৰণ কৰিব, ময়ো কৰিম। সহচৰ হৈ এসময়ত আপোনাৰ মনৰ কথাবোৰ নাঙঠ কৰি দিব। আপোনাৰ প্ৰিয়জনৰ সহানুভূতিত মই কেৱল আপোনাক জানি থ'ম, আৰু জানিম আপোনাৰ কথা, যি মোৰ ডায়েৰীত লিখা হোৱা নাথাকিব। এনেকৈয়ে আপুনি গুচি যাব। আকৌ আপোনাক কম, আজি আপুনি আহিব। আজি ৰাতি মই সপোনত দেখিম। নিশ্চয়কৈ এটা মোৰ সীমিত জ্ঞানেৰে মই কম, এইটো এটা নিৰ্ভীক কবিতা। খুব সুন্দৰভাৱে কবিয়ে শব্দৰ প্ৰক্ষেপণ কৰিছে, নহয়নে? খুব সুন্দৰ কবিতা। স্পন্দন পলাশ ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।